Hello everyone, good morning. Welcome back to my channel. সকলোকে পুনৰ আৰু এটা ব্লগলৈ স্বাগতম জনাইছো। হোপ সকলো ভালে আছে আৰু নিজৰ দিনবিলাক ভালে ভালে গৈ আছে। মই ফিল্টাৰত পানী দি আছো এতিয়া। তো পানীখিনি হক বালা ফিল্টাৰত দি আছো, তাৰ পিছত আৰু এইটো ফিল্টাৰত খোৱা পানী ফিল্টাৰত দিম। তো ৰাতিপুৱা উঠিছো, এতিয়া ৰাতিপুৱা কেইটা মানে সোনকালে নহয় দিয়ক, বহুত দেৰি হৈছে। 10টা মান বাজে, আজি 10টা মান বাজে আৰু অলপমান দেৰিকে উঠিছো, জানি বুজি আৰাধ্যাৰ কথা নাই নকওঁ আৰু মই মুঠতে এইখিনিয়ে যে ৰাতি শুতে বহুত দিগদাৰী হয়, টোপনি ভালকে নহয়। এইবিলাক কলা কলা হৈ গৈছে, মোৰ চকুৰ এইবিলাক দেখিছে পুৰা কলা কলা হৈ গৈছে, টোপনিৰ অভাৱত এনেকুৱা হৈছে। তো উঠিছো, একো খোৱা নাই। এতিয়া মই ভাবিছো ফাৰ্ষ্ট অফ অল মই লগতে ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, কাৰণ এতিয়া ব্লগ নকৰিলে এজ ইউজুৱেল নহয় দিনটো। তো বলক তেতিয়াহ'লে আজিৰ ব্লগটো ষ্টাৰ্ট কৰি লওঁ, আৰু হোপ আপোনালোকৰ ব্লগটো চাই ভাল লাগিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ আপোনালোকে চেনেল ছাবস্ক্ৰাইব নকৰে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ৰাতিৰ ভাত খোৱা বাচনবিলাক ধোৱা নাছিলোঁ, এক টুকুৰি বাচন ধুলোঁ। এতিয়া হাতখন একদম চেঁচা হৈ গৈছে। আৰু গাখীৰ আহিলে গাখীৰ গৰম কৰিম, ফিল্টাৰত পানী ভৰাই লওঁ বৰ্তমান। বুট ভিজাই ৰাখিছিলোঁ, বুটকেইটা কুকাৰত দি দিওঁ, একেবাৰে বইল হ'ব দি দিওঁ। তো বুট আৰু ৰুটি কি বনাওঁ চাই লওঁ, সময় অনুযায়ী হ'ব। আৰু আৰাধ্যা এতিয়া উঠা নাই, কাৰণ তাই ৰাতি শুৱা নাই। এতিয়া বহুত দেৰিলৈকে তাই শুই আছে, মোক শুব নিদিয়ে। এতিয়া তাই আৰামছে শুই আছে। তো মই তাই নুঠাৰ আগতে কামখিনি ফাষ্ট কৰি লওঁ। হৈ গ'ল কাবুলী বুট বইল কৰা। এতিয়া ভাজিব লাগিব কুকাৰটোত, সেইটো কুকাৰতে, বুট বইল কৰা কুকাৰটোতে আৰাধ্যাৰ ভাতখিনি বনাই লওঁ। কাবুলী বুট যদি একো নিদিয়াকৈ ফ্ৰাই কৰে তেতিয়াহ'লে এইটোক আজৱাইন বুলি কয়। আমি দিওঁ, পেটৰ কাৰণে বহুত ভাল বস্তু, এইটো ঔষধিক বস্তু হয়। আৰু এইটো বস্তু আজৱাইনটো যিকোনো বুট ভাজিলে এইটো দিবচোন, মজা লাগে খাই। তো অলপমান দি দিলোঁ, আজৱাইন হয়। আৰু এতিয়া বুটকেইটা দি দিম। ৰেডি কাবুলী বুট ভাজি বাকি লওঁ, তাৰপিছত বাকি লওঁ মানে লওঁৱেই আৰু তাৰপিছত খাওঁ। আপোনালোকেও যদি এনেকুৱা মজা গাখীৰ চাহ খাব মন গৈছে তেতিয়াহ'লে খাই লওক। বনাই চাহখিনি একে উতলাই বনাইছোঁ। গাখীৰৰ শত্ৰুতা আছে, থাকিলেও পৰি যায়। চাই আছোঁ অলপমান বাচন ইফালে থওঁতে ইফালে পৰি গ'ল, লগতে আছে কিন্তু আছে তো ভিতৰত, গেছৰ তলত আৰু বহুত আছে। ওপৰতো বেছি নাথাকে, মুচি দিলোঁ লগতে। এতিয়া ওপৰত আহিছোঁ, কাপোৰ দুখন মেলি দিওঁ। যি দুখন কাপোৰ ডেইলি উৰোঁ, সেই দুখন কাপোৰ অলপমান গৰম কৰি গাত ল'লে ভাল লাগে। সেইটো মোৰ মানে কি অভ্যাসত পৰিণত হৈ গৈছে এতিয়া। তো এয়া ওপৰত দিছোঁ, এতিয়া কাপোৰবিলাক মেলি দিলোঁ। আহিছোঁ, ৰ'দটো থাকোঁতে দি দিলোঁ। এতিয়া আজি চাগে কাপোৰ ধুবলগীয়া নাই, আজি কাপোৰ চাপোৰ নুধো চাগে। তো চাওঁ এতিয়া কি কৰোঁ। এই ফটোখন মই ওচৰৰ পৰা দেখুৱাইছোঁ। কি কয় এইটো, বাচ্চা এমহীয়া বাচ্চাক দিয়ে যে মুখৰ, সেইটো কি কয়, মধুবন বুলি কয় চাগে। মৌ থাকে ন, লাগে ফটোখন দেখিছে, তাক সেইটো লাগে। মই বস্তুটো থোৱা বুলিহে, তাইৰ সেই বস্তুটো মই থৈ দিছিলোঁ, মই ৰাখি থোৱা কাৰণেহে। যদি নোহোৱা হ'ল হয় তেতিয়াহ'লে ক'ৰ পৰা আনি দিলোঁ হয় আজি। তো তাইক এইটো লাগে, তাইৰে হয়। পাপাকে এইটোত তাইক পানী ভৰাই দিছে। হেৰি আছিলে, মৌ আছিলে। তাইৰ একো বস্তু পেলাই নিদিওঁ, সৰু হওক ডাঙৰ হওক, ভাঙা হওক চিঙা হওক, চামুচ হওক, চব থৈ দিওঁ ভৰাই। ভাল লাগিছে, এতিয়া বেটাই ভাত খাব। কি খাইছা? যোৱাকালিৰ অলপমান মাংস আছিলে, মাংসখিনি মিক্সাৰে পিঁয়াজ আদা নহৰু কাটি গোটেই মছলা পাতি দি মেৰিনেট কৰি থৈ দিছে। আৰু মই ইয়াতে দালি সিজালোঁ, দালি সিজাই থৈ দিছোঁ, আৰু ভাজি এখন বনাইছোঁ। এতিয়া লগতে বেলেগ কামবিলাকো কৰি আছোঁ।
দালি বনাইছোঁ তো সেইকাৰণে পানী চানি দিয়া নাই আৰু এক ফুটা পানী দিয়া নাই একদম ড্ৰাইকৈ বনাইছোঁ সিজি গৈছে এতিয়া অফ কৰি দিওঁ আৰু আলু শেষত দি দিছিলোঁ মই আলু সিজিছে এয়া তো এতিয়া অফ কৰি দিওঁ গেছটো হৈ গ'ল অলপ পিছত ভাত খাম বিচনাৰ চাদৰত এনেকৈ গাঁঠি মাৰি যদি আপোনালোকে এইটোৰ ভিতৰত এনেকৈ সোমাই দিয়ে তেতিয়াহ'লে কি হয় আপোনালোকে দেখিব ন'টিচ কৰিছে যদি ব্লগত মোৰ বিচনাখন কেতিয়াও খেলি মেলি হৈ নাথাকে কাৰণ মই এয়া ভিতৰত এনেকৈ গাঁঠি মাৰি এনেকৈ এয়া গাঁঠি মাৰি থৈ দিওঁ আপোনালোককো আজি বিচনাৰ টিপছটো শ্বেয়াৰ কৰিলোঁ যদি এনেকৈ বিচনাত গাঁঠি মাৰি থৈ দিয়ে তেতিয়াহ'লে বিচনাখন আৰু ইফাল সিফাল নহয় একদম জাগাত থাকিব আৰু বাচ্ছা থকা ঘৰত স্পেচিয়েলি এনেকৈ থ'বই লাগে কাৰণ বাচ্ছাবিলাকে বহুত বিচনা বেয়া কৰি দিয়ে তো টিপছটো ভাল লাগিলে আপোনালোকে কৰিব পাৰে এটা লাইক কৰিব পাৰে এইয়া আৰাধ্যা আৰু মিষ্টাৰ তলত হাই খেলি আছে পাপাকে তাইক লৈ গৈছে অলপমান তলত এইটো দেখিছেনে মোৰ আঙুলিটোৰ য'ত আছে ফুচকা আনিব দিছিলোঁ তেওঁক ফুচকতে এটা পাৰ্চেলো আছে ফ্লিপকাৰ্টৰ এটা পাৰ্চেল আহিছে মই আনিব দিছিলোঁ তেওঁক তো ৰাম ভাঙি যাব ফুচকাকেইটা দিয়া এয়া আহি গ'ল ইয়াম্মি ফুচকা এতিয়া খাওঁ লগতে এটা পাৰ্চেল আহিছে ফ্লিপকাৰ্টৰ মই আগতে ফুচকাটো খাই লওঁ তাৰপিছত দেখুৱাই আছোঁ কি আছে এয়া বাতি শেষ কৰি দিছোঁ পূৰা পানী তামাম জ্বলা হৈছে পূৰা একদম মজা লাগছে খাই নাকে মুখে পানী ওলাই গৈছে পূৰা তামাম জ্বলা দিছে এইবোৰ পূৰা জ্বলি আছে জানেনে এতিয়া চাওঁ পাৰ্চেলটো কি আহিছে চাওঁ মানে মই জানো পাৰ্চেলটো কি আহিছে অৰ্গেনাইজাৰ হয় দেখাই আছোঁ ৰ'ব মিষ্টাৰে খুলিছে চাগে তলত অলপ চিঙাই আছিলে এইটো তুমি খুলিছিলা নেকি চিঙা আছিলে এয়া এইটো এটা অৰ্গেনাইজাৰ হয় ৱাৰ্ড্ৰব অৰ্গেনাইজাৰ বেছি দাম লোৱা নাই 600 টকা লৈছে অফাৰত পাইছোঁ তো ফটাফট মই কৈছোঁ নহয় একেদিন মই ৰিপাব্লিক চেল চলি আছে কাৰণে ফটাফট অৰ্ডাৰ দি লৈছোঁ বেছি দাম নহয় বাৰু 600 টকা লৈছে আপোনালোকৰ যদি পচন্দ হয় অৰ্ডাৰ দিব পাৰে এয়া বস্তুটো এনেকুৱা ডাঙৰ তিনিটা ছেকশ্যন আছে ইয়াতে কাপোৰ মই মিষ্টাৰৰ ৱাৰ্ড্ৰবৰ কাৰণে আনিছোঁ একচুৱেলি তেওঁৰ ৱাৰ্ড্ৰবটো বহুত চিডিলি ভিডিলি ইফাল সিফাল হৈ থাকে আৰু এইবিলাক বহুত হাৰ্ড হয় মই আগতেও এটা ইউজ কৰিছিলোঁ আগৰ বহুত বছৰ হ'ল বেয়া হৈছে তো এতিয়া অলপমান চেঞ্জ কৰি দিওঁ বেলেগ কালাৰ আনিছোঁ এয়া এইটো এনেকৈ ফল্ড হৈ যায় এইটো এনেকৈ থ'ব পাৰি ইউজেবল নহ'লে এনেকৈ থ'ব পাৰি ৱাৰ্ড্ৰবৰ যিডাল পাইপ আছে ইফালেদি সোমাই দিব এয়া এইটো হ'লেৰে সোমাই দিলে এইটো বহুত ডাঙৰ হয় বহুত অফাৰত পাইছোঁ মই একচুৱেলি এইটোৰ দাম কিমান 800 নে 900 মই 600 টকাত অফাৰত পালোঁ বহুত আপোনালোকৰ যদি পচন্দ হৈছে অৰ্ডাৰ দিব পাৰে বস্তুটো বহুত ভাল হয় আৰু এইবিলাক বহুত হাৰ্ড হয় এইবিলাক বহুত হাৰ্ড হয় এইবিলাক তো একেবাৰে আপোনালোকক ছেট কৰিয়ে দেখুৱালোঁ মিষ্টাৰে ছেট কৰিলে মলে এয়া ওপৰত বহুত ডাঙৰ বস্তুটো দেখাত কিন্তু কেমেৰাত কিমান সৰু ডাঙৰ লাগিছে নাজানো কিন্তু বস্তুটো বহুত ডাঙৰ হয় এয়া ওপৰত এনেকৈ পাইপডালত হেং কৰা যায় আৰু এয়া ছেকশ্যনবিলাক এটা ছেকশ্যন দুটা ছেকশ্যন আৰু তিনিটা ছেকশ্যন আছে তো এনেকৈ মই তেওঁৰ জিন্স পেণ্ট এনেকৈ থৈছোঁ আৰু কিবা কিবি থ'ব পাৰিম বাৰু তো এয়া এইটো তেওঁৰ লেপটপ বেগ এনেকৈ ছাইডেদি আৰু বহুত কিবা কিবি থ'ব পৰা যায় মানে কি স্পেচ ছেভিং হয় বহুত আলমাৰীৰ ভিতৰতে বহুত কিবা কিবি সজাই থ'ব পাৰিম তো একচুৱেলি মই এইটো আনাৰ পাৰপজ তেওঁৰ বস্তুবিলাক এয়া চাওকচোন তেওঁৰ জেকেট টেকেটবিলাক বহুত বেয়া হৈ থাকে চাগে ইফালৰো এটা কিবা আনিব লাগিব বস্তুটো ডাঙৰ আছে ভাল চিকেন ভাজি আৰু দালি বনাইছোঁ এয়া বৌ মানে বৰজনা তেওঁ এয়া হাঁহৰ মাংস দিলে জ্বলা দিছেনে নাই খাই চাওঁ ৰ'ব তাৰপিছত নাই জ্বলা নাই দিয়া খাই চালোঁ মই অলপ আৰাতিয়া খুৱাব পাৰিম কাৰণ মানে অকণমান লৈছোঁ বাকী যদি নাখায় চিকেন দি খুৱাই দিম চিকেনো বনাইছোঁ
এতিয়া বাজে 3:30 মান বাজিছে খোৱা লোৱা গা পা ধোৱা দুবাৰকৈ কমপ্লিট হ'ল আৰাধ্যা গা ধুৱাব গ'লে ন মই নিজে ভিজিবলগীয়া হয় বাচ্চাৰ নিচিনা কাপোৰ চেঞ্জ কৰিবলগীয়া হয় সদায় যে দিনটোত দুবাৰ তিনিবাৰ কাপোৰ চেঞ্জ কৰিবলগীয়া হয়ে তো কাপোৰ নুধু বুলি ভাবিছিলোঁ তাৰপিছত আকৌ কাপোৰ ওলাল এতিয়া ধুই দিম বাৰু একো নাই নুশুকালেও প্ৰব্লেম নাই থৈ দিম কালি শুকাব তো এতিয়া মই ফ্ৰিজৰ কভাৰটো এনেকৈ চেঞ্জ কৰিবলৈ লৈছোঁ আগৰটো কাপোৰৰ লগত একেবাৰে ধুব দিছোঁ আপোনালোকে যদি মোৰ আগৰ ব্লগটো চোৱা নাই তেতিয়াহ'লে চাই ল'ব মই ফ্ৰিজৰ নতুন কভাৰ এটা আনিছিলোঁ তো সেইটোৱে আনি মিলি লগাব নাপালে জানো ভাল নালাগে তো তাকেই লগাব লৈছোঁ এতিয়া চাই থাকক বেছি ভাল হৈছিলে আগৰডাল মানে কি অলপ চুটি আছিলে ইমানখিনি মানত থাকিছিলে এইডাল দেখিছোঁ পূৰা ওপৰৰ পৰা এইখিনিৰ পৰা পূৰা তললৈকে মানে বেছি ভালকৈ হৈছে গোটেইখিনি কভাৰ হৈ গৈছে আৰু লগতে আৰু এডাল পাইছোঁ দুডাল পাইছোঁ এইটো বেছি কম্ব অফাৰ এইটো মই দোকানত ল'লোঁ দামটো পাহৰিলোঁ আৰু এইখন যোৱাখনতকৈ বেছি অলপমান ডাঙৰ আচলতে আগৰখন মই বহুত 2 বছৰ 3 বছৰ আগতে কিনিছিলোঁ ন তো এতিয়াতো অলপমান চেঞ্জেছ হ'বই দিন গ'লে বস্তুবিলাকৰ অলপমান দামো কমে বাঢ়ে এনেকুৱা হয় আৰু ডিজাইনবিলাকো বেলেগ বেলেগ আহে ডাঙৰ সৰু এনেকুৱাও পোৱা যায় তো এয়া লগালোঁ এতিয়া গুড ইভিনিং গধূলি বহি গৈছোঁ চাহ তাহ খোৱা দেখুওৱা নাই আজি আৰু এয়া বুট মানে গ্ৰীণ মটৰ একে জ্বলা পিঁয়াজ দি মিষ্টাৰে মাত্ৰ লৈ আহিলে বাহিৰত বৰষুণ দি আছে লগতে টিভি চলি আছে কম্বলখন লৈ লৈছোঁ মজা আৰু ইয়াতে আৰাধ্যাৰ তেওঁৰ জ্বলা তলা দিয়া নাই নিমখ দিছে একো দিয়া নাই আৰু মোৰ কাৰণে একদম স্পেচিয়েল তো ৰাম কিয় পেলাই দিলা তুমি চাওকচোন তাইৰ কাম মই ইফালে ভিডিঅ'টো কথা কৈ আছোঁ এটা কথা কোৱা মানে হেৰি নিদিয়ে দিগদাৰী বহুত গোটেইবিলাক পেলাই দিলে কিয় পেলাই দিলা খোৱা তাইৰ ধৈৰ্য নাই আৰু খাব এইটো মিষ্টাৰ আৰু মই ইমান ভাল নাপাওঁ এইটো খাই টিভিত মাছা এণ্ড বিয়াৰ চলি আছে মোৰ চলা নাই তাই আৰাধ্যা মাছা এণ্ড বিয়াৰ চলি আছে সেয়া চাই আছে তাইৰ লগত থাকি ন আজিকালি ময়ো কাৰ্টুন চোৱা হৈছোঁ দিয়ক আৰু ফুটটো চাই নাহাহিব দেই আৰাধ্যাই খুলি নিজে নিজে লয় আৰু নিজে নিজে মাৰিও দিয়ে কেতিয়াবাতো দিনটো ফুট নামাৰাকৈ থাকোঁ কেতিয়াবা আৰু আইনাখন চালে এইমাত্ৰ কেমেৰাটো চাওঁতে খাই লওঁ হাতখনত জ্বলা আছে এইবোৰ নালাৰো আৰু য'ৰে ফুটতে থাকক গধূলিৰ পৰা মই একো ভিডিঅ' কৰা নাই ৰাতিৰ ভাত পানী খাই বৈ লৈ এতিয়া 10:30 বাজে ভাবিলোঁ আজিৰ ব্লগটোৱে শেষ কৰি লওঁ তো সেইখিনিয়ে দুপৰীয়াৰ যি আছিলে সেইবোৰ গৰম কৰিলোঁ লগতে মই আলু ফুলকবি মটৰ এনেকৈ তৰকাৰী বনালোঁ আৰু ৰুটি বনালোঁ ৰুটি খাম বুলি ক'লে বাহিৰত আজি বহুত বৰষুণ দি আছে বহুত মানে কি আৰু এনেই ঠাণ্ডা তাতে আৰু বাহিৰত আজি বৰষুণ দি আছে তো একো ভিডিঅ' কৰা নহ'ল ৰুটি বনালোঁ লগতে ফুলকবি আলু মটৰৰ পনীয়াকৈ এখন তৰকাৰী বনালোঁ খাই বৈ লৈ আৰু তেনেকৈ অকণমান আজি জুইটো একো পোৱা নাই বেলেগ দিনাখন অকণমান জুইটো তাপ লওঁ আজি একো কৰা নাই আঁঠুৱা এয়া এনেকুৱা আঁঠুৱা একদম তৰি লৈছোঁ শুবৰ কাৰণে ৰেডি ভাবিলোঁ ব্লগটো শেষ কৰি লওঁ তো তেতিয়াহ'লে আজিৰ ব্লগটো এইখিনিয়ে আপোনালোকৰ যদি মোৰ ব্লগটো চাই ভাল লাগিছে তেতিয়াহ'লে কমেণ্টত লিখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে লগ পাম নেক্সট এটা ব্লগত তেতিয়ালৈকে টাটা বাই বাই গুড নাইট ভালে থাকক